এভৰিৱান কি খবৰ সকলোকে বহুত দিনৰ মূৰত এটা লং ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ মূৰত এটা লং ভিডিঅ' আপলোড কৰিবলৈ লৈছোঁ ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যিহেতু আজি বিহু 2 নম্বৰটো দিন মানে 2 বহাগ হয় গতিকে আমাৰ নামঘৰৰ হুঁচৰি কালি ৰাতি আমাৰ ঘৰৰ দুঘৰমানত ওচৰৰ মানে দুঘৰমানত মাৰিলে আৰু এতিয়া আজি মাৰিব মানে আমাৰ ঘৰত মানে আমাৰ ওচৰৰে দুঘৰমানৰ পৰা ষ্টাৰ্ট কৰিব আৰু আমাৰ ঘৰত আজি মাৰিব গতিকে সেইখিনিও আপোনালোকক দেখাম আৰু ভাবিছোঁ হুঁচৰি অহাৰ আগতে এতিয়া বাজিছে 12:30 মানে এটামান বজাত চাগে হুঁচৰি আহিব আৰু হুঁচৰি অহাৰ আগতে আমি ভাত পানী খাই বোলে আজৰি হওঁ এইফালে আমাৰ ময়ূৰী হাই কৈ দিয়া এইফালে এজনী আমাৰ ময়ূৰী আৰু ৰাজশ্ৰীকো মাতি দিওঁ মানে আমাৰ ডাঙৰ মইনা তাৰপাছত এয়া আমি ভাত উলিয়াই লৈছোঁ আৰু বৌয়ে কাম কৰি আছে যিহেতু মানে ৰাজশ্ৰী ময়ূৰীহঁতক দি লওঁ তাৰপাছত আমি খাম আৰু লাহে লাহে এইফালে এয়া ভাত উলিয়াই থৈছোঁ এইফালে বৌ আৰু মোৰ ভাত এইফালে ময়ূৰী ৰাজশ্ৰী ভাত আৰু যি ভাতত মানে বিশেষ একো নাই দাইল আছে আৰু এইফালে দাইলৰ লগত মাছ আছে মানে এয়া ঘৰৰ মাছ মানে এইবোৰ লোকেল মাছ দেই চালানী মাছ নহয় আৰু এনেকুৱা মাছৰ সোৱাদটো বেলেগ ধৰণৰ মগু দাইলৰ লগত বনাইছোঁ আৰু এনেদৰেই আজি খাই লওঁ আৰু আজি সাঁজটো আৰু বৌয়ে যিহেতু কাম কৰি আছে ইফালে কাপোৰ ধুই আছে বাহিৰত আৰু সেইকাৰণে ময়ূৰীহঁতক আৰু ইহঁতক এতিয়া ভাতটো দি মেলি লওঁ খুৱাই বোৱাই আজৰি হৈ লওঁ তাৰপিছত আপোনালোকক হুঁচৰি অহাৰ পৰা কি হয় কি নহয় আজি দিনটো ব্লগটো মানে দেখাই থাকিম শেষলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব এইফালে আকৌ ৰাইজৰ হুঁচৰি যোৱাৰ লগতে আৰু দুযোৱা হুঁচৰি আহিলে নহয় আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই লওকচোন